গাইছ লোকেশ্যন পাইছোঁহি আৰু বেছি দূৰ নাই। পানী অলপ খাই ৰৈ লৈছোঁ, অলপ ফ্ৰেছ হৈ লৈছোঁ। তাৰপিছত গৈ আছোঁ, অলপ ভাগৰ লাগিছে। হেল্ল' ইমান মৰম কৰি থাকে, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এটা ধামাকা ব্লগ লৈ ওলাইছোঁ। যেনে মই আগৰ ভিডিঅ'টো চোৱা নাই, গৈ পেলি চেনেলত গৈ চেক আউট কৰি ল'ব। আপোনালোকে জানিছিলে যে আমি এটা এপিছ'ড ষ্টাৰ্ট দিছিলোঁ যে চাইকেল লৈ আমি যিমানখন গাঁও আছে আমাৰ ডিষ্ট্ৰিক্টত সিমানখন গাঁও আমি কভাৰ কৰিবলৈ ল'ম বুলি ভাবিছিলোঁ, কিন্তু সময় নোহোৱাৰ কাৰণে আমি কমপ্লিট কৰিব নোৱাৰিলোঁ। কিন্তু আজি আকৌ সেই ৰাইডটো আকৌ ষ্টাৰ্ট দিছোঁ চাইকেল লৈ, মোৰ লগত থকা ফ্ৰেণ্ডজনে আৰু মই। সেয়েহে আপোনালোকে ভিডিঅ'টো মৰম দিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰি আৰম্ভ কৰোঁ আহক। অ'কে গাইছ, আমি এতিয়া বৰ্তমান হাঁহপানী পাইছোঁহি আৰু লগতে চাইকেল ষ্টাৰ্ট দি আছে। গাইছ লোকেশ্যন পাইছোঁহি আৰু বেছি দূৰ নাই। পানী অলপ খাই ৰৈ লৈছোঁ, অলপ ফ্ৰেছ হৈ লৈছোঁ। তাৰপিছত গৈ আছোঁ, অলপ ভাগৰ লাগিছে, অলপ ৰৈ লৈছোঁ আৰু বলক একেবাৰে হাইৱেত লগ কৰি আছোঁ। Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. গাইছ পাইছোঁহি আৰু ফাইনেলি ডেষ্টিনি পাইছোঁহি আৰু চালোঁ চুকাফা ক্ষেত্ৰ। ভিতৰত সোমাবলৈ দিয়ে নে নিদিয়ে আশাখিনি দেখিছোঁ, ক'ভিডৰ কাৰণে বন্ধ হৈ আছে অলপ। যিমান পাৰোঁ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, যদি দিয়ে সোমাম, নহ'লে ৰিটাৰ্ণটো। অ'কে।
স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ যোৰহাট বন্ধ বোলে কোভিডৰ কাৰণে বন্ধ কৰি থৈছে তো সোমোৱা আশা এটা আছিল কিন্তু সোমাব নোৱাৰোঁ এয়া একে চকা বাহিৰে আনিছ কি হ'ব বাহিৰে চক ভিতৰততো সোমাব নোৱাৰিমেই ভিতৰতে কাম কৰি আছে এয়া মোৰ ফ্ৰেণ্ড আনিছ হাই দিয়া নমস্কাৰ গাইছ বেক চাইডে দেখিছে কি ধুনীয়া ধুনীয়া চিত্ৰ অংকন কৰি দিছে ৱালবোৰত কিন্তু হাবি চাবি গজি গোটেই লেতেৰা কৰি পেলালে বন্ধ হৈ আছে যে সেইকাৰণে অকণ চাফ চিকুণ কৰা নাই কি ধুনীয়া চব মই চিনেমেটিক শ্বট এটা দেখুৱাম বাৰু আপোনালোকে চাব এই চিত্ৰখিনি ৱালত অঁকা বহুত ধুনীয়া আঁকিছে মানে গাইজ ভিডিঅ'টো ইমানটা এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিয়ে মই অংক শইকীয়া ব্লগ ইমানতে সামৰণি কৰিছোঁ জয় হিন্দ জয় অসম